মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এখন ৰচনা লৈ আহিছোঁ। ৰচনাখন হৈছে মোৰ প্ৰিয় গ্ৰন্থ বকুল ফুলৰ দৰে। মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি। সাহিত্য, সংগীত আদি কলাৰ মাধ্যমেৰে সুন্দৰৰ সাধনা কৰা হয়। সাহিত্য কলাত শব্দৰ মাধ্যমেৰে গ্ৰন্থ সৃষ্টি কৰি মানুহৰ জ্ঞান তৃষ্ণা পূৰণ কৰা হয়। গ্ৰন্থ অধ্যয়নে মানুহৰ বৌদ্ধিক বিকাশ ঘটোৱাৰ লগতে পথ প্ৰদৰ্শক হিচাপেও কাম কৰে। সেইবাবে মানুহে বিভিন্ন বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰা প্ৰয়োজন। মোৰ প্ৰিয় গ্ৰন্থ। মোৰ জীৱনত খুব কম গ্ৰন্থ পঢ়াৰহে অভিজ্ঞতা হৈছে। সাধু, পৌৰাণিক আখ্যান, ভ্ৰমণ কাহিনী আৰু বিজ্ঞান সম্পৰ্কীয় পুথি পঢ়ি মই ভাল পাওঁ। মই পঢ়া সীমিত কিতাপকেইখনৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থখন হৈছে ডক্টৰ মৃণাল কলিতা দেৱৰ শিশু সাহিত্য বঁটাপ্ৰাপ্ত বকুল ফুলৰ দৰে উপন্যাসখন। গ্ৰন্থৰ পৰিচয়। বকুল ফুলৰ দৰে হৈছে ডক্টৰ মৃণাল কলিতাৰ প্ৰথমখন উপন্যাস। 2015 চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। তাৰ আগত কিশোৰ-কিশোৰীৰ মাহেকীয়া আলোচনী 12-18ত প্ৰকাশ পায়। উপন্যাসখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছিল। 2021 চনৰ ডিচেম্বৰৰ 30 তাৰিখে এই গ্ৰন্থখনৰ বাবে ডক্টৰ মৃণাল কলিতাই সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে। লেখকৰ পৰিচয়। বকুল ফুলৰ দৰে উপন্যাসখনৰ লেখক ডক্টৰ মৃণাল কলিতা অসমৰ এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ। তেখেত বৰ্তমান গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেখেতৰ অন্যান্য গ্ৰন্থসমূহৰ নাম হৈছে অনুশীলন, অযান্ত্ৰিক অনুশীলন, গডফাদাৰৰ হাত আৰু চৈতানৰ মগজু, গণিতৰ বৰ্ণিল জগত, ৰিব ৰিব মুনমিহঁতৰ শেষ নোহোৱা কাহিনী আদি। গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ। বকুল ফুলৰ দৰে মূলতঃ কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা সৰল প্ৰকাশভংগীৰ কিন্তু গভীৰ জীৱনবোধৰ এক উপন্যাস। উপন্যাসখনৰ কাহিনীত শিক্ষক আৰু ছাত্ৰৰ মাজত থকা সম্পৰ্ক, আবেগ, অনুভূতি অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এজন ভাল শিক্ষক বা ব্যক্তিয়ে কেনেকৈ সমাজখন আগুৱাই নিব পাৰে, এজন ভাল বন্ধুৱে কেনেকৈ আনজনক জীৱন বাটত আগুৱাই যোৱাত নিস্বাৰ্থভাৱে সহায় কৰিব পাৰে, এই সকলোবোৰ উপন্যাসখনত প্ৰতিফলিত হৈছে। এই উপন্যাসখন শিশু, কিশোৰ, অভিভাৱক আৰু প্ৰতিজন শিক্ষকে পঢ়া উচিত। কিয়নো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত থকা ত্ৰুটি আৰু প্ৰতিকূলতাসমূহ উফৰাই কেনেকৈ সৰলতা, আন্তৰিকতা আৰু শুভবোধৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক মানুহ হিচাপে গঢ় দিব পাৰি তাৰেই বৃত্তান্ত আগবঢ়োৱা হৈছে। এনেবোৰ কাৰণতে এই গ্ৰন্থখন মোৰ প্ৰিয় হিচাপে পৰিগণিত হৈছে। গ্ৰন্থৰ বিষয়বস্তু। কবি হীৰেন ভট্টাচাৰ্যদেৱৰ গীতৰ আধাৰত নামাংকিত উপন্যাসখনৰ বিষয়বস্তু এনেধৰণৰ: এখন হাইস্কুল আৰু তাত অধ্যয়ন কৰা অসীম, নিৰ্মলকে ধৰি ছাত্ৰসকলৰ লগতে তেওঁলোকৰ শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষাদান প্ৰণালী। উপন্যাসৰ কাহিনীভাগ আৰম্ভ হৈছে বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনৰ পৰা। বিদ্যালয়ৰ এসময়ৰ মেধাৱী ছাত্ৰ অসীমে কাণে কাণ মাৰি নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয়। তাৰ এই ফলাফলে বিশেষভাৱে দুজনক হতাশ কৰি তোলে। এজন বিদ্যালয়ৰ গণিতৰ শিক্ষক মহেন্দ্ৰ মাষ্টৰ আৰু আনজন অসীমৰ বন্ধু নিৰ্মল। সুৰাপায়ী দেউতাকৰ পৰিয়ালটোৰ প্ৰতি অমনোযোগী মনোভাৱ আৰু আৰ্থিক অনাটনৰ বাবে অসীমে পঢ়া বাদ দি অৰ্থ উপাৰ্জনেৰে ঘৰখনক সকাহ দিবলৈ সিদ্ধান্ত লয়। শিলৰ কুঁৱেৰীত শিল ভঙা শ্ৰমিক হিচাপে কাম কৰি ঘৰ চলোৱাৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু বন্ধু নিৰ্মলে তাৰ এই কাম কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। সেয়ে অনেক বুজাই-বঢ়াই তাক পুনৰ স্কুললৈ আহিবলৈ বাধ্য কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইদিনা শ্ৰেণীত ভাগৰত টোপনিয়াই থকা অসীমক মহেন্দ্ৰ মাষ্টৰে হাতত স্কেলেৰে বৰকৈ কোবায়। আগদিনা শিলে থেতেলা কৰা আঙুলিটোৰ পৰা টোপাটোপে তেজ ববলৈ আৰম্ভ কৰে। ইয়াৰ পাছত সি পঢ়া-শুনাৰ পৰা বহু যোজন আঁতৰি আহিল। কিন্তু নতুনকৈ বিদ্যালয়ত যোগদান কৰা অভিনৱ মাষ্টৰে যেন আশাৰ বতৰা কঢ়িয়াই আনিলে। অসীমক বিদ্যালয়মুখী কৰাৰ চেষ্টা পুনৰ আৰম্ভ হ'ল। অভিনৱ মাষ্টৰৰ সমমৰ্মিতা তথা নিৰ্মলৰ
অকৃত্ৰিম সাহচৰ্যই তাৰ হেৰুৱা আত্মবিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হয়। অসীমে পুনৰ স্কুলত ভৰি থয়। অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভেৰে পুনৰ নিজকে বিদ্যালয়ৰ জুৱেল বুলি মহেন্দ্ৰ মাষ্টৰে দিয়া নামটো সাৰ্থক কৰিবলৈ সক্ষম হয়। এয়াই থুলমূলকৈ গ্ৰন্থখনৰ কাহিনীভাগ। বিষয়বস্তুৰ বিশ্লেষণ। মহেন্দ্ৰ মাষ্টৰ আৰু অভিনৱ মাষ্টৰে দুটা পৃথক শিক্ষাদান প্ৰক্ৰিয়াৰে প্ৰতিনিধিত্ব কৰে। এজনে কঠোৰ অনুশাসনেৰে শিক্ষাৰ্থীক আগবঢ়াই নিবলৈ বিচাৰে আৰু আনজনে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকাৰে তেওঁলোকৰ অন্তৰত সোমাব বিচাৰে। কিন্তু মহেন্দ্ৰ মাষ্টৰৰ নিচিনা পুৰণি ধ্যান ধাৰণা যে শিক্ষাৰ্থীৰ বাবে ক্ষতিকাৰক, সেই কথাকে উপন্যাসখনৰ জৰিয়তে উপলব্ধি কৰাবলৈ বিচাৰিছে। সামৰণি। বকুল ফুলৰ দৰে মূলতঃ কিশোৰ চৰিত্ৰক কেন্দ্ৰ কৰি কৈশোৰৰ ভাৱজগতক উন্মোচন কৰা এক গভীৰ জীৱনবোধৰ উপন্যাস। উপন্যাসখনে সকলো বয়সৰ পাঠকৰ বাবেই ভিন্ন ধৰণৰ অৰ্থ আৰু তাৎপৰ্য বহন কৰিছে। গতিকে উপন্যাসখনক এখন ব্যতিক্ৰমী উপন্যাস বুলি অভিহিত কৰিব পাৰি। আশা কৰোঁ ৰচনাখন পঢ়ি তোমালোকৰ ভাল লাগিল। গতিকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।